নমস্কাৰ, লিটল কিটচেনৰ সকলো ভিউৱাৰ্ছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ লিটল কিটচেন ফেমিলিৰ সকলো ভিউৱাৰ্ছ ভালে কুশলে আছে। এই জটিল পৰিস্থিতিৰ সময়খিনিত আমি আটায়ে নিজে ভাল পোৱা কিছুমান কাম কৰি এই সময়খিনি ভালধৰণে পাৰ কৰাটোকে মই ভাল বুলি ভাবোঁ। কেতিয়াবা আমাৰ এনে কিছুমান সময় আহি যায় যে পৰিস্থিতিৰ লগত আমি নিজকে খাপ খুৱাই আগবাঢ়ি যোৱাটোৱে আমাৰ কাৰণে শ্ৰেয়। এই ধৰক কেতিয়াবা আপুনি কিবা এটা অসুবিধা পাইছে, কিন্তু এই অসুবিধা পালেও ইয়াৰ সমাধানো আছে আৰু সমাধানটো আমি নিজে উলিয়াব লাগিব। আমাৰ অসমীয়া মানুহৰ এটা নিয়ম আছে, বস্তু সংৰক্ষণ কৰা। তাহানি মা আইতাহঁতৰ দিনৰ পৰা দেখি আহিছোঁ, বটলত বছৰটোৰ কাৰণে খুন্দি থোৱা খৰিচা, নেমু, থেকেৰা, বগৰী ইত্যাদিবোৰ শুকুৱাই বটলত ভৰাই সংৰক্ষণ কৰি থয় বছৰটোলৈ। আৰু লগতে যদি বাৰীতে দুজোপামান টেঙামৰা থাকে, মধুসোলেং থাকে, নলটেঙা, কচু ঢেকীয়া থাকিলেতো কথাই নাই। আপুনি তাৰে কিবা নহয় কিবা এটা উলিয়াই ল'ব পাৰে ৰান্ধিবৰ কাৰণে। আৰু দেখিব আপোনাৰ পৰিয়ালটো সেই আপুনি নিজ হাতেৰে বনাই দিয়া সেই বস্তুকণ খাই তৃপ্তিৰে ভাতসাজ খাইছে আৰু তেতিয়া নিজৰ ভাল লাগি আহে। সেয়েহে মই আজি বাঁহগাজৰ পৰা প্ৰস্তুত খৰিচা আৰু মাছৰ টেঙা আঞ্জা অকণ ৰান্ধিবৰ কাৰণে গেছটো জ্বলাই পাত্ৰ এটা তুলি দিছোঁ আৰু তাত মিঠাতেল দি দিছোঁ। মিঠাতেল গৰম হ'ল নাই চাবলৈ এচিকুট নিমখ দি চালোঁ আৰু নিমখ হালধি সানি থোৱা ভাঙন মাছকেইটা ভাজিবলৈ লৈছোঁ। এই আঞ্জাত আপুনি যিকোনো মাছ দিব পাৰিব, সৰু মাছ বেছিহে ভাল হয়। তাৰ ভিতৰত বৰিয়লা, পুঠি, মোৱা, কাৱৈ যিকোনো সৰু মাছ দিব পাৰিব। ডাঙৰ মাছতকৈ এই আঞ্জাকণ সৰু মাছ দি খালেহে গৰমত বেছি ভাল লাগে। মাছকেইটা ভাজি লৈছোঁ, সম্পূৰ্ণ ভজা নাই, মই আধা ভজা কৰি লৈছোঁ। ইয়াৰ কাৰণে মই কি লৈছোঁ এবাৰ চাই লওঁ আহক। তাৰ কাৰণে লৈছোঁ মই কেইচামুচমান খৰিচা, আন্দাজমতে নিমখ হালধি, পিঁয়াজ এফাল কাটি লৈছোঁ চকলিয়াই, জলকীয়া দুটা কেঁচা ফালি লৈছোঁ, তেজপাত এখিলা আৰু বইল আলু এটা। ফোৰণৰ কাৰণে মেথি গুটি অলপ লৈছোঁ আৰু মিঠাতেল লৈছোঁ। এতিয়া মাছ ভজা তেলতে মই কেইটামান মেথি গুটি দি দিছোঁ। মেথি গুটিকেইটা ঠিক ফুটিবলৈ ধৰিছে আৰু মেথি গুটি ভাজ খাই তাৰ ৰংটো সলনি নোহোৱালৈকে মই ভাজি আছোঁ। মেথি গুটিকেইটা ফুটি যেতিয়া ৰঙা হোৱাত মই এতিয়া পিঁয়াজ কেঁচকল দি দিছোঁ। পিঁয়াজৰ লগতে মই জলকীয়াকেইটা তেজপাত খিলাও দি দিলোঁ আৰু ভাজি আছোঁ। পিঁয়াজ ভাজি ভাজি ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি আছোঁ। পিঁয়াজ ৰঙচুৱা হোৱাত এতিয়া মই বইল কৰি থোৱা আলুটো হাতেৰে ভাঙি দি দিছোঁ। আঞ্জাখন অলপ ঘন হ'বৰ কাৰণেহে মই আলুটো দিছোঁ। আলু নিদিয়াকৈ আপুনি পিঠাগুড়ি দিও এনেকৈ দিব পাৰে। আধা চামুচমান পিঠাগুড়ি দি দিলে আঞ্জাখন ঘন হৈ আহিব। এতিয়া আন্দাজমতে নিমখ হালধি দি দিছোঁ। এইদৰে লৰাই কিছু সময় মই ভাজি আছোঁ। মই কম তেলতে এই আঞ্জাখন কৰিছোঁ, কাৰণ বাঁহগাজে বৰ তেল নোপোহে
মছলাটো ইয়াত কোনো মছলা দিয়াৰ দৰকাৰ নাই। এতিয়া বাঁহগাজখিনি ঢালি দিছোঁ। আৰু লৰাই আছোঁ। ইতিমধ্যে খৰিচাত টেঙা হৈছে, গতিকে মই অন্য টেঙা দিয়া নাই। খৰিচাৰ পানী শুকোৱালৈকে মই এনেদৰে কম জুইত ভাজি আছোঁ। ইতিমধ্যে বস্তুখিনিৰ পৰা ভজা ভজা গন্ধ ওলাইছে। ঢাকন খুলি চাইছোঁ, প্ৰায় মানে পাত্ৰটোৰ পৰা এৰাই আহিছে। এনেকুৱা সময়তে মই উতলাই থোৱা গৰম পানী অলপ ইয়াত দি দিছোঁ। মই আগতে আধা ভাজি থোৱা মাছ কেইপিচ ইয়াত দি দিছোঁ আৰু গৰগৰকৈ উতলাইবলৈ দিছোঁ। গৰগৰকৈ উতলা হাত মই ইয়াৰ ঢাকনখন লগাই দিছোঁ আৰু জুইটো কমাই দিছোঁ, যাতে মাছৰ ভিতৰত খৰিচা আৰু আঞ্জাকণৰ সোৱাদটো সোমাই যায়। বৰ কম সময় লাগে আৰু পিঠাগুড়ি যদি দিবলৈ মন কৰে এই উতলি থকা অৱস্থাতে আপুনি দি দিব পাৰে। খৰিচা দিয়া এই টেঙা আঞ্জাকণ গৰমত সঁচাকৈয়ে ভাতকেইটাত বৰ ৰুচি আহে আৰু খাবলৈ মন যায়। প্ৰায় দেখা যায় অতি গৰমত খাবলৈ মন নকৰে, কিন্তু এনেকুৱা তৃপ্তিদায়ক যদি অকণমান কিবা থাকে ভাত সাজত, তেতিয়া ভাতকেইটা খোৱাৰ ৰুচিটো আহি পৰে। শেষত অতি কম সময়তে হোৱা খৰিচা মাছৰ এই টেঙা আঞ্জাখন প্ৰস্তুত হৈ গ'ল। অসমীয়া খাদ্য সম্ভাৰত ইয়াৰ এটা সুকীয়া স্থান আছে। এতিয়া মই ইয়াৰ ওপৰত কাটি থোৱা ধনিয়া পাত দি দিছোঁ। ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো চাইছে তেখেতসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত টিপি দিব। আজিলৈ আহোঁ, ধন্যবাদ।